তো নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ চবৰে খবৰ ভালেই। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো আজি বহুতকেইটা পোষ্ট খালী হৈ আছে, মানে জব ইণ্টাৰভিউৰ কাৰণে ছেপ্টেম্বৰ মাহত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু পোষ্টকেইটা কি মই কৈ আছোঁ। ফাৰ্ষ্ট ডিপাৰ্টমেণ্টটো হ'ল আছাম ৰাইফল ৰেজিমেণ্টৰ ফালৰ পৰা 1230টা পোষ্ট খালী হৈ আছে আৰু লাষ্ট ডেটটো দিছে ইয়াত 25 অক্টোবৰ 2021। অক্টোবৰৰ 25 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত। আৰু কোৱালিফিকেশ্যনটো কি লাগে ইয়াত দিয়া নাই, এডুকেশ্যন কোৱালিফিকেশ্যনটো। আৰু আপোনালোকে যদি এপ্লাই কৰিব পাৰে, ডিছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে এপ্লাই কৰক। আৰু নেক্সট ডিপাৰ্টমেণ্টটো হ'ল KVK অফ AAU ৰেজিমেণ্টৰ ফালৰ পৰা। আৰু লাষ্ট ডেটটো ইয়াত দিছে আপোনালোকৰ 7 ছেপ্টেম্বৰ 2021লৈকে লাষ্ট ডেট আছে। আৰু পোষ্ট খালী আছে মাত্ৰ ইয়াত এটা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে পোষ্ট গ্ৰেজুৱেট, আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। আপোনালোকৰ যদি ইচ্ছা আছে ইয়াত ক্লিক কৰি কিনে আপোনালোকে এপ্লাই কৰিব পাৰে, লিংকটো ডিছক্ৰিপশ্যনত আছে। আৰু নেক্সট পোষ্টটো হ'ল APGLC ৰেজিমেণ্টৰ ফালৰ পৰা। আৰু টোটেল পোষ্ট খালী আছে ইয়াত এটা। আৰু ইয়াৰ পোষ্টটোৰ নাম হৈছে মেনেজিং ডাইৰেক্টৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত দিয়া নাই বৰ্তমান। আৰু নেক্সট পোষ্টটো হ'ল UPSC ৰেজিমেণ্টত। আৰু ইয়াত পোষ্ট খালী আছে 23টা। আৰু আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব এই পোষ্টটোৰ কাৰণে। আৰু লাষ্ট ডেটটো ইয়াত দিয়া নাই বৰ্তমান, লাষ্ট ডেটটো কেতিয়া। তো আপোনালোকৰ যদি ইচ্ছা আছে আপোনালোকে এপ্লাই কৰিব পাৰে এই পোষ্টকেইটাত। আজিলৈ ভিডিঅ'টো ইমানেই, আশা কৰিছোঁ আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ এনেকুৱা ভিডিঅ' আহি থাকিব। তো আজিলৈ বাই বাই।